Good morning, student. Good morning, sir. কোৱাচোন গুড্ডু সকলোতকৈ সুখী প্ৰাণী কোনটো? হাতী, স্যাৰ। কিয়? স্যাৰ, হাতী সকলো সময়তে দাঁত দুটা ওলাই হাঁহিয়ে থাকে। টিনা তুমি কোৱাচোন কোনটো আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ সূৰ্য নে চন্দ্ৰ? কিয় চন্দ্ৰ? কোৱাচোন গুড্ডু পানীৰ ৰাসায়নিক সংকেতটো কি? স্যাৰ, HIJKLMNO। কি কি কোৱা তুমি এইবিলাক? স্যাৰ, যোৱাকালি আপুনিয়েতো ক'লে পানীৰ ৰাসায়নিক সংকেত H2O, মানে Hৰ পৰা O লৈকে। কোৱাচোন টিনা আমাৰ ইয়াৰ পৰা সূৰ্য বেছি দূৰত নে অষ্ট্ৰেলিয়া বেছি দূৰত? কেনেকৈ? গুড্ডু কোৱাচোন তোমাৰ দেউতাকৰ নাম কি? বীৰেন, স্যাৰ। ধেৎ মূৰ্খ নাজানা কোনো ব্যক্তিৰ নামৰ আগত মিষ্টাৰ বা মিছেছ লগাব লাগে। ঠিক আছে বাৰু কোৱাচোন গুড্ডু আজি কিহেৰে ভাত খালা? স্যাৰ, মিষ্টাৰ ফিছ। হে মিষ্টাৰ ফিছ? স্যাৰ, আপুনিয়েতো অলপ আগতে ক'লে কোনো নামৰ আগত মিষ্টাৰ বা মিছেছ লগাব লাগে। উফ আৰু নোৱাৰো তোমালোকৰ লগত। শুনা গুড্ডু আৰু টিনা এতিয়া আমাৰ দেশত কৰোনা মহামাৰী চলি আছে। তোমালোকে হাত সঘনাই ধুই থাকিবা, মাস্ক পৰিধান কৰিবা আৰু বিশেষ কোনো দৰকাৰ নহ'লে ঘৰৰ পৰা বাহিৰলৈ নহবা। গতিকে বন্ধুসকল আপোনালোকে সঘনাই হাত ধুই থাকিব, মাস্ক পৰিধান কৰিব আৰু ভেকচিন ল'বলৈ নাপাহৰিব। তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিল আপোনালোকৰ তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টৰ মাধ্যমত আমাক জনাব আপোনালোকৰ কেনে লাগিল ভিডিঅ'টো।